হয় মৃত্যুমুখত পৰে। এইটো ঘটনা যোৱাকালি ঘটনাটো প্ৰথম নহয়। আমি যদি চাওঁ যদি উপমন্যু চৌধুৰী তাৰ পিছৰ পৰা যদি যোৱাকালি পায়ল নাথলৈকে কিন্তু ধাৰাবাহিকভাৱে মৃত্যুমুখত পৰি আছে। তাৰ পিছতো কিন্তু চৰকাৰৰ কোনো কাৰখানা নাই, সংশ্লিষ্ট কৰ্তৃপক্ষৰ কোনো आरो गोदान मोनसे आपडेटआव नोंथांखौ गासैबो बरायनो थालायबाय। स' नै दासान्दिथ' गुवाहाटियाव बिराद दैबान नङा होमबा रायजोफोर? नोंथांमोना ससियेल मिडिया एबा निउसनि गेजेरजों नुखाजोबो जानो हानाय नङा होमबा? जोबोद दैबान, जोंनिथिंसो दा दैबान गैया। स' बिथांमोननियाव गुवाहाटि सोहोराव माने अखा साख्रिसे एबा अखा आधा घन्टासो हाबानो बिराद दैबान जायो आरोना। बे दैबानाव जोबोद गेदेर घटना जादों रायजोफोर, नोंथांमोना मिथिखाबायबो जानो हानाय। आरो सरकारनि बागै मा फोरमायखो बिथांमोना एबा सरकारखौ मा बुंखो नोंथांमोना भिडिअखौ फार्स्टनिफ्राय लास्टआव लासे नाय, अब्ला निसय बुजिगोन। मानो होनबा बेवहाय सासे आइजोआ जिउ गोमानांगौ जादों। बे दैबानाव जिउ गोमानांगौ जादों। माने बे दैबान फैबानो माने सिगांबो आङो खोनादोंमोन मानसि थैदो माने जिउ गोमादों होनना आं खोनादोंमोन। थ' नोंथांमोना भिडिअखौ फार्स्टनिफ्राय लास्टआव लासे नाय, अब्ला निसय बुजिगोन। थ' नायना लादो। आरो सोरबाफोर गोदान फैदोंबा साबस्क्राइब एबा लाइक खालामना गालांबानो जाबाय। जय बर'नि खुलुमबाय। যে আমাৰ গুৱাহাটী স্মাৰ্ট চিটিৰ কথা কয়, এই চৰকাৰে শ শ কোটি টকা আচলতে ক'ত গৈ আছে? তেওঁলোকে যি সময়ত স্মাৰ্ট চিটিৰ কথা কয়, আমি চৰকাৰলৈ প্ৰশ্ন কৰিছোঁ যে অভাৰব্ৰিজ বনালে, ফ্লাইঅভাৰ বনালে স্মাৰ্ট চিটি আমাৰ গুৱাহাটী উন্নয়নৰ কথা নুবুজায়। যদি এজাক বৰষুণতে যদি গুৱাহাটী মহানগৰীত যদি জনসাধাৰণ যদি ল'ৰা ছোৱালী যদি ওলাব নোৱাৰা অৱস্থা হয়, ঘৰলৈ যদি ভালকৈ উভতি যাব নোৱাৰে, মৃত্যুমুখত পৰিব, তাতকৈ কিন্তু লজ্জাজনক ঘটনা একো হ'ব নোৱাৰে। বছৰৰ পিছত বছৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতিবোৰ অসাৰ হৈ গ'ল। ক'ত গ'ল তেওঁলোকৰ প্ৰতিশ্ৰুতিবোৰ? যি সময় ইলেকশ্যনৰ সময়ত তেওঁলোকে কয় বানমুক্ত অসমৰ কথা কয়, সেই কথাবিলাক ক'ত গ'ল? স্মাৰ্ট চিটি কথা এই নেকি স্মাৰ্ট চিটি? এজাক বৰষুণৰ পিছতে যদি আমাৰ যদি অভিভাৱকসকলে যদি চিন্তা কৰিব লগা হয়, ছাত্ৰ ছাত্ৰীসকল ভালকৈ ঘৰলৈ যাবনে নাই চিন্তা কৰিব লগা হয়, মৃত্যুমুখত পৰে। এইটো ঘটনা যোৱাকালি ঘটনাটো প্ৰথম নহয়। আমি যদি চাওঁ যদি উপমন্যু চৌধুৰী তাৰ পিছৰ পৰা যদি যোৱাকালি পায়ল নাথলৈকে কিন্তু ধাৰাবাহিকভাৱে মৃত্যুমুখত পৰি আছে। তাৰ পিছতো কিন্তু চৰকাৰৰ কোনো কাৰখানা নাই, সংশ্লিষ্ট কৰ্তৃপক্ষৰ কোনো কাৰখানা নাই। তেওঁলোকে বিয়াগুম নেতাবিলাক আছে, তেওঁলোকে কিন্তু কথাৰ ফুলজাৰি মাৰি থাকে, কিন্তু তাৰপিছতো কোনো কাম নহয়। আচলতে সেই শ শ কোটি টকাবিলাক ক'ত গৈছে, কাৰ জেপত সোমাই আছে? চৰকাৰে যে উন্নয়নৰ কথা কয়, দুখন যে ফ্লাইঅভাৰ বনাৰ পিছত যে গুৱাহাটীৰ উন্নয়নৰ কথা কয়, স্মাৰ্ট চিটিৰ কথা কয়, এয়া নেকি স্মাৰ্ট চিটি? উন্মুক্ত নলাবিলাক উন্মুক্ত হৈয়ে আছে। তাৰ যদি এজাক বৰষুণৰ পিছত গুৱাহাটী মহানগৰীখন মানুহ ওলাব নোৱাৰা অৱস্থাত হয়, মৃত্যুমুখত পৰিছে। বছৰৰ পিছত বছৰ, দিনৰ পিছত দিন মানুহে চিন্তা কৰিব লগা হৈছে যে আমি ওলাই যাম নে নাযাম। বৰষুণৰ পিছত অভিভাৱকসকলে চিন্তা কৰিব লগা যে মোৰ ল'ৰা বা মোৰ ছোৱালীজনী, মোৰ ঘৰৰ পৰিয়ালটো মুৰব্বীজন ভালকৈ ঘৰলৈ উভতি আহিব নে নাহে, তেওঁলোকে চিন্তা কৰিব লগা হয়। তাৰ পিছতো কিন্তু নিৰ্বিকাৰ, নিৰ্লজ্জ, ব্যৰ্থ চৰকাৰীখন। গতিকে আমি চৰকাৰলৈ সকীয়াই দিছোঁ যে আপোনালোকে কথাৰ ফুলজাৰি মাৰিলে নহ'ব। বানপানীমুক্ত অসম যি গঢ়াৰ আপোনালোকে যি কথা দিছিল, সেই কথাবিলাক হাতে কামে কৰি দেখাওক। সংশ্লিষ্ট কৰ্তৃপক্ষৰ আমি বিয়াগুম নেতাসকলক ক'ব বিচাৰিছোঁ যে এচি ৰুমত বহি থাকিলে, তাৰ পৰা মিডিয়াৰ লগত বা আপোনালোকে হৰ্ডিংছ বেনাৰ লগালেই নহ'ব, প্ৰতিশ্ৰুতি দিলেই নহ'ব, হাতে কামে কামবিলাক লাগিব, যিবোৰ আমাৰ জনসাধাৰণক নিৰাপত্তা দিব লাগিব। আচলতে মই কৈছোঁ যে আচলতে অভিভাৱকসকলৰ চিন্তা যে মোৰ ছোৱালীজনী বা মোৰ ল'ৰাটো বা মোৰ অভিভাৱকজন ঘৰৰ পৰা ওলাই গৈছে, সময়মতে ভালকৈ আহিবনে নাহে চিন্তা। কাৰণ যিবোৰ নলা নৰ্দমা যিবোৰ আমি কৈছোঁ যে বাৰিষাৰ আগতে সেইবোৰ নলাবোৰ চাফ চিকুণ কৰিব লাগে, তেওঁলোকে সেইবোৰ সময়মতে নকৰাৰ বিনিময়ত যিবিলাক উন্মুক্ত নলা আছে, সেই নলাবোৰ উন্মুক্ত হৈ থাকিল। তেওঁলোকে কথাৰ ফুলজাৰি মাৰে, আৰু সেইকাৰণে তেনেকুৱা এজন যোৱাকালি আমি পাইছোঁ যে ছোৱালীজনী প্ৰথমবাৰ কালি তেওঁলোকে অফিচত যোগদান কৰিব আহিছিল। গতিকে তেওঁলোকৰ পৰিয়ালৰ চিন্তা হৈছে যে মোৰ ছোৱালীজনী অফিচত গৈছে কাম কৰিবৰ কাৰণে, সময়মতে ঘৰত আহিব নে নাহিব, তাৰ কাৰণে হয়তো বাধ্য হৈছে যে কাম কৰিব নালাগে, যোগদান কৰিব নালাগে, উভতি আহিব দিছে। গতিকে সেইকাৰণে আমি কৈছোঁ যে স্মাৰ্ট চিটিৰ কথা কোৱা চৰকাৰখনক, সংশ্লিষ্ট কৰ্তৃপক্ষক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে স্মাৰ্ট চিটিৰ কথা এয়া নেকি স্মাৰ্ট চিটি? এজাক বৰষুণত মানুহ ওলাব নোৱাৰা হয়, এজাক বৰষুণত মানুহ চিন্তা কৰিব লগা হয় যে ঘৰলৈ ভালকৈ আহিব নে নাহে। গতিকে এয়া স্মাৰ্ট চিটিৰ কথা নহয়। বানমুক্ত অসম গঢ়াৰ যি প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল, সেইবোৰ ক'ত গ'ল? সেইবোৰ